সবাতোতকৈ প্ৰথমে জানিবলগীয়া ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ খবৰটো হৈছে মণিপুৰত ৰাষ্ট্ৰপতি শাসন লাগু কৰা হৈছে 2023 চনৰ পৰা চলি থকা মণিপুৰৰ হিংসাত্মক পৰিস্থিতিত য'ত 200তকৈও অধিক লোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছিল আৰু লগতে বহুতো হাজাৰ হাজাৰ লোকে নিজৰ ঘৰ হেৰুৱাব লগা হৈছিল য'ত ৰাজনৈতিক আৰু প্ৰশাসনিক শক্তি প্ৰায় নিৰ্বল হৈ পৰিছিল কিন্তু বিগত 2 বছৰৰ পিছত মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ এক অন্য ৰূপ দেখিবলৈ পোৱা গৈছে মণিপুৰৰ এই হিংসাত্মক পৰিস্থিতিক কণ্ট্ৰোল কৰিব নোৱাৰি মণিপুৰৰ মুখ্যমন্ত্ৰী CM এন বীৰেন সিঙে নিজৰ পদত্যাগ পত্ৰ অৰ্থাৎ ৰেজিগনেশ্যন লেটাৰ প্ৰদান কৰে যাৰ পিছত আৰু কোনো নেতাই মণিপুৰক শাসন কৰিবৰ কাৰণে সাহস গোটাব পৰা নাছিল সেই কাৰণে কি কৰা হৈছে এতিয়া ৰাষ্ট্ৰপতি শাসন লাগু কৰা হৈছে য'ত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মণিপুৰৰ শাসনভাৰ চলাব আমেৰিকাৰ সৈতে মোদীৰ বন্ধুত্ব হালিমে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক হয় য'ত কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল এণ্ড কি পইণ্টছ আৰ দেয়াৰ নম্বৰ 1 বাণিজ্য আৰু তাৰিফ অৰ্থাৎ এক প্ৰকাৰৰ টেক্স দুয়োখন দেশৰ মাজত বাণিজ্যিক ভাৰসাম্যহীনতা হ্ৰাস কৰাৰ বাবে এক আলোচনা অনুষ্ঠিত হয় য'ত ট্ৰাম্পে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ভাৰতে লগোৱা অত্যাধিক কৰৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে আৰু 2 নম্বৰ প্ৰতিৰক্ষা সহযোগিতা দেশৰ সুৰক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে 10 বছৰীয়া প্ৰতিৰক্ষা সহযোগিতা পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে এইটো ইমান বুজি নাপাব পাৰে কিন্তু নেক্সটটো বহুত ইম্পৰ্টেণ্ট আৰু সেইটো হৈছে যে আৰু ইয়াৰ ভিতৰতে আমেৰিকাই ভাৰতক F-35 যুঁজাৰু বিমান F-35 যিখন জেট ফাইটাৰ আছে ছুপাৰ জেট ফাইটাৰ সেই ফাইটাৰ জেটখনো বিক্ৰী কৰাৰ সম্ভাৱনা আছে এইখন যদি আমাৰ হাতত আহে ভাৰতৰ এটা নাম বাঢ়িব ভাৰতৰ শক্তি বাঢ়িব তেনেকুৱা সম্ভাৱনা কৰা হৈছে লগতে ভাৰত আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে এণ্ড গাইজ থাৰ্ড ইম্পৰ্টেণ্ট কি পইণ্ট ইজ শিক্ষা আৰু প্ৰযুক্তি এডুকেশ্যন এণ্ড টেকন'লজি আমেৰিকা বিশ্ববিদ্যালয়ৰ দ্বাৰা ভাৰতত কেম্পাছ স্থাপন কৰাৰ সম্ভাৱনাৰ ওপৰতো কথোপকথন হয় তেওঁলোকৰ মাজত বাৰ্তালাপ হয় লগতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ যাক AI বুলি কোৱা হয় আৰু লগতে স্পেচ প্ৰগ্ৰামবিলাকতো সহযোগ আগবঢ়োৱাৰ ওপৰতো কথোপকথন হয় তেওঁলোকৰ মাজত কথা পতা হয় তেওঁলোকে আতংকবাদী আৰু সুৰক্ষাৰ ওপৰতো আলোচনা কৰে আৰু লগতে অবৈধ ভাৰতীয় প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ নীতিৰ ওপৰতো আলোচনা কৰে আহিছো এনেকুৱা এটা খবৰ ওপৰত যিটো গোটেই ভাৰতবৰ্ষত বৰ্তমান বিয়পি পৰিছে সৰু সৰু বাচ্চা সকলোৱে জানে ছ'চিয়েল মিডিয়া হওক নিউজ মিডিয়া সকলোতেই খবৰটো বিয়পি পৰিছে আমাৰ অসম পুলিচে য'ত একশ্যন লৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই য'ত এখন FIR দাখিল কৰিছে এজন ইউটিউবাৰ আৰু এটা ৰিয়েলিটি শ্ব'ৰ ওপৰত ৰনবীৰ আলাহাবাদিয়া নামৰ এজন প্ৰসিদ্ধ ইউটিউবাৰে ইণ্ডিয়া গট লেটেন নামৰ এটা শ্ব'ত মাক দেউতাকৰ শাৰীৰিক সম্পৰ্কক লৈ এটা বহুত লেতেৰা আৰু অভব্য মন্তব্য কৰিছিল আৰু সেই শ্ব'টোত প্ৰায় তেনেকুৱা সেক্সুৱেলি এবিউজিভ গালিবিলাকৰ ব্যৱহাৰ কৰা হৈছিল আৰু যাক লৈ সমগ্ৰ ভাৰতবাসী চিন্তিত হৈ পৰিছে এনে ভিডিঅ' বা শ্ব'বিলাকত যদি নতুন প্ৰজন্মই চায় তেনে তেওঁলোকৰ দিমাগত কিমান বেয়া প্ৰভাৱ পৰিব যাৰ ফলত ভাৰতীয় সংস্কৃতি আৰু সংস্কাৰৰ বিলুপ্তি দেখা দিব সেই এই ইউটিউবাৰজনৰ মন্তব্যক লৈ বহুতে FIR দাখিল কৰিছে আৰু ইণ্ডিয়া গট লেটেন নামৰ এই শ্ব'টোক বন্ধ কৰাৰ দাবী কৰিছে আপোনালোকে গম পালে ভাৰতৰ তিনিটা গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে যিটো বিষয় জানাটো আপোনাৰ কাৰণে অতি দৰকাৰী আছিল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে উৎসাহ জনাবৰ কাৰণে এটা লাইক নিশ্চয় কৰিব আজিৰ কাৰণে ইমানেই বাই বাই লগ পাম আকৌ এটা নতুন ভিডিঅ'ত